ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নৱম মানৰ ত্ৰিভুজ পাঠটোত থকা অনুশীলনী ৭.১ৰ ৮ নম্বৰৰ অংকটো আলোচনা কৰিম। ৮ নম্বৰৰ অংকটোত দিয়া আছে চি বিন্দুত সমকোণ সহ ABC এটা সমকোণী ত্ৰিভুজ। এইটো চি বিন্দুত সমকোণ সহ ABC এটা সমকোণী ত্ৰিভুজ। এই কোণটো সমকোণ আৰু M অতিভুজৰ AB মধ্যবিন্দু। AB এই সমকোণটোৰ বিপৰীতত থকা বাহু, গতিকে AB হৈছে অতিভুজ আৰু এই অতিভুজৰ মধ্যবিন্দু হৈছে এই M বিন্দুটো। চিক এমৰ সৈতে ৰেখাৰে সংলগ্ন কৰা হ'ল। চিক এমৰ সৈতে ৰেখাৰে সংলগ্ন কৰা হ'ল আৰু ডি বিন্দুলৈ এনেভাৱে বঢ়াই দিয়া হ'ল যাতে DM সমান CM হয়। এই সংলগ্ন কৰি CMক সংলগ্ন কৰি পেলাই ডিলৈ এনেভাৱে বঢ়াই দিয়া হ'ল যাতে DM সমান CM হয়। এই DM ৰেখাডাল CMৰ সৈতে সমান হোৱাকৈ এইডাল বঢ়াই দিয়া হ'ল। এতিয়া ডি বিন্দুক বিৰ সৈতে সংলগ্ন কৰা হ'ল। ডিক বিৰ সৈতে সংলগ্ন কৰা হ'ল। এতিয়া প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ AMC সৰ্বাংগসম ত্ৰিভুজ BMD, ত্ৰিভুজ কোণ DBC এই কোণটো সমকোণ বুলি প্ৰমাণ কৰিব লাগে। ত্ৰিভুজ DBC সৰ্বাংগসম ত্ৰিভুজ ACB DBC এই ত্ৰিভুজটোৰ সৈতে সৰ্বাংগসম বুলি প্ৰমাণ কৰিব লাগে। আকৌ CM সমান হাফ অফ AB বুলি প্ৰমাণ কৰিব লাগে। এই CMডাল ABৰ আধা বুলি প্ৰমাণ কৰিব লাগে। এতিয়া কেনেধৰণেৰে প্ৰমাণ কৰিম আমি চাওঁ। মই অংককেইটাৰ চিত্ৰ অংকন কৰি লৈছোঁ আৰু প্ৰমাণটো তোমালোকে বুজিব পৰাকৈ লিখি লৈছোঁ। এতিয়া মই তোমালোকক অংকটো কেনেধৰণেৰে কৰিলোঁ বুজাই যাম। চোৱা, আমাক প্ৰমাণ কৰিবলৈ দিছিলে ত্ৰিভুজ AMC এই ত্ৰিভুজটো AMC ত্ৰিভুজটো আৰু ত্ৰিভুজ BMD এই ত্ৰিভুজটো সমান সৰ্বসম বুলি প্ৰমাণ কৰিব লাগে। এতিয়া ইয়াক কি সৰ্বসম কি সমান প্ৰথমতে আমি সেইটো বিচাৰিব লাগিব। দুটা ত্ৰিভুজ সৰ্বসম বুলি প্ৰমাণ কৰিবলৈ হ'লে ত্ৰিভুজ দুটাত কি সমান আছে সেইটো আমি প্ৰথমতে বিচাৰিব লাগিব। আমি চাওঁ ত্ৰিভুজ AMC আৰু ত্ৰিভুজ BMDৰ পৰা AM সমান BM। কিয় সমান AM সমান BM? কাৰণ কিয় সমান লিখিছোঁ, Mটো ABৰ মধ্যবিন্দু বুলি আমাক প্ৰশ্নত উল্লেখ কৰিছে। M মধ্যবিন্দু হ'লে AM সমান BM হ'ব, মাজতে আছে একেবাৰে মানে, হয়নে? আকৌ চোৱাচোন BMD কোণটো মানে এই কোণটো কাৰ সৈতে সমান? AMC কোণৰ সৈতে সমান, এইটো কোণৰ সৈতে সমান। কিয় সমান? কাৰণ এইটো কোণ আৰু এইটো কোণ হৈছে বিপ্ৰতীপ কোণ। লগতে DM সমান CM। আমি Cৰ M সংযোগ কৰি Mক ডিলৈ এনেভাৱে বহাইছিলোঁ যাতে CM সমান DM হয়। এইটো আমি এনেধৰণৰে অংকনেই কৰি লৈছিলোঁ। গতিকে আমি এই ত্ৰিভুজ দুটাত কি সমান পালোঁ? এইটো কোণ আৰু এইটো কোণ সমান পালোঁ। BM আৰু AM সমান পালোঁ, DM আৰু CM সমান পালোঁ। চোৱাচোন, এইটো কোণ আৰু এইটো কোণ দুটা সমান বাহুৰ মাজত থকা মধ্যৱৰ্তী কোণ। গতিকে বাহু চৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বসম হ'ব। বাহু এই দুটাৰ চৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বসম হ'ব। আমাৰ প্ৰথমটো প্ৰমাণ কৰা হৈছে। ২ নম্বৰটোত আমাৰ প্ৰমাণ কৰিবলৈ দিছিলে এংগল DBC এই কোণটো 90 ডিগ্ৰী বুলি। এতিয়া তোমালোকে চোৱা, যিহেতু ত্ৰিভুজ ABM বা চোৱাচোন AMC আমি ইতিমধ্যে লিখিছোঁ। যিহেতু ত্ৰিভুজ AMC সৰ্বাংগসম ত্ৰিভুজ BMD, এতেকে ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ? এই দুটা ত্ৰিভুজ সৰ্বাংগসম, এই সৰু ত্ৰিভুজটো আৰু এই সৰু ত্ৰিভুজটো সৰ্বাংগসম। গতিকে আমি লিখিব পাৰোঁ এংগল MAC কোণটো, এই কোণটো MAC কোণটো এংগল MBD
ডি কোণৰ সৈতে সমান এম বি ডি কোণৰ সৈতে সমান এই কোণ দুটাৰ সৈতে সমান এই দুটা চোৱাচোন চিত্ৰটোত চালে এনেকুৱা হৈ থকা নাইনে যে বি ডি আৰু এ চি দুডাল সমান্তৰাল ৰেখা যাত এই ছেদকডালে ছেদ কৰিছে বি ডি আৰু এ চি দুডাল সমান্তৰাল ৰেখা যাত এ বি ছেদকে ছেদ কৰিছে আৰু ছেদ কৰোঁতে দুটা একান্তৰ কোণ উৎপন্ন হৈছে আকৌ আমি প্ৰমাণ কৰি থৈছোঁ যে এই একান্তৰ কোণ দুটা সমান কিয় সমান কাৰণ এই দুটা একান্তৰ কোণ দুটা সৰ্বসম ত্ৰিভুজৰ অনুৰূপ কোণ হয়নে ইয়াত মই লিখিছোঁৱেই গতিকে যেতিয়াই দুটা একান্তৰ কোণ সমান হ'ব এডাল ছেদকে ছেদ কৰোঁতে দুডাল ৰেখাক তেতিয়া আমি জানিম যে ৰেখা দুডাল যিডাল ছেদকে ছেদ কৰিছে সেই ৰেখা দুডালৰ কি হ'ব সমান্তৰাল ৰেখা হ'ব গতিকে ডি বি সমান্তৰাল এ চি হ'ব কিয় হ'ব মই আকৌ এবাৰ কৈছোঁ ডি বি আৰু এ চি ৰেখাক যেতিয়া এ বিয়ে ছেদ কৰিছে তেতিয়াহ'লে এইটো কোণ আৰু এইটো কোণ একান্তৰ কোণ উৎপন্ন হৈছিলে এই একান্তৰ কোণ দুটাৰ মাপ সমান একান্তৰ কোণৰ মাপ সমান কেতিয়া হয় যেতিয়া দুডাল সমান্তৰাল ৰেখাক এডাল ছেদকে ছেদ কৰে গতিকে আমি ওলোটাকৈ ক'ব পাৰোঁ এই দুটা কোণ একান্তৰ কোণ যিহেতু সমান গতিকে ডি বি সমান্তৰাল এ চি লিখিছোঁ তাকে যিহেতু এংগল এম এ চি সমান এংগল এম বি ডি এতেকে ডি বি সমান্তৰাল এ চি এতিয়া আকৌ বি ডি সমান্তৰাল এ চিৰ বি চি ছেদক বি ডি সমান্তৰাল এ চি চিত্ৰটোত চোৱা মই ইয়াত কাষত এনেকৈ বেলেগকৈ আঁকি দেখুৱাই দিছোঁ বি ডি সমান্তৰাল এ চি বি চি ছেদক বি ডি সমান্তৰাল এ চিৰ বি চি ছেদক ডিটো ওপৰত হ'ব ডি বি সমান্তৰাল এ চিৰ বি চি ছেদক এতিয়া চোৱাচোন এই দুডাল সমান্তৰাল এডালে ছেদ কৰিছে গতিকে এইটো আৰু এইটো কি কোণ সমান্তৰাল ৰেখাৰ ভিতৰত থকা আৰু ছেদকৰ একেফালে থকা অন্তঃকোণ হয়নে এতিয়া আমি আগৰ উপপাদ্যত পাই আহিছিলোঁ যে দুডাল সমান্তৰাল ৰেখাক এডাল তিৰ্যকে ছেদ কৰিলে তাৰ ছেদকৰ একেফালে থকা অন্তঃকোণ দুটাৰ সমষ্টি হয় 180 ডিগ্ৰী গতিকে ইয়াৰ পৰা আমি লিখিব পাৰোঁ যে এংগল ডি বি চি যোগ এ চি বি সমান 180 ডিগ্ৰী আকৌ ডি বি চি কোণৰ মাপ নাজানো তেনেকৈ লিখিছোঁ এ চি বি কোণৰ মাপ আমাক প্ৰশ্নত দি দিছে এই কোণটো সমকোণ বুলি অৰ্থাৎ 90 ডিগ্ৰী বুলি গতিকে ডি বি চি প্লাছ 90 ডিগ্ৰী সমান 180 ডিগ্ৰী এতিয়া ডি বি চি কোণৰ মাপ ওলাল আমাৰ 90 ডিগ্ৰী বুলি অংক কৰোঁতে গতিকে আমি গম পালোঁ যে ডি বি চি কোণটো এটা সমকোণ আকৌ 3 নম্বৰত প্ৰমাণ কৰিবলৈ দিছে এই ত্ৰিভুজটো ডি বি চি ত্ৰিভুজটো এই ত্ৰিভুজটো ডাঙৰ ত্ৰিভুজটোৰ কথা কৈছোঁ আকৌ এ বি চি ত্ৰিভুজ এই ত্ৰিভুজটোৰ সৈতে সৰ্বসম বুলি এতিয়া চোৱা যিহেতু ত্ৰিভুজ এ এম চি সৰ্বসম ত্ৰিভুজ বি এম ডি ত্ৰিভুজ এ এম চি সৰ্বসম ত্ৰিভুজ বি এম ডি আমি আগতেই প্ৰমাণ কৰি আহিছোঁ ত্ৰিভুজ এ এম চি সৰ্বসম ত্ৰিভুজ বি এম ডি এতেকে আমি লিখিব পাৰোঁ যে ডি বি সমান এ চি এইডাল ডি বি সমান এ চি এইটো কি হয় ডি বিটো এইটো এটা সৰ্বসম ত্ৰিভুজ এইটো আৰু এইটো ত্ৰিভুজ সৰ্বসম ডি বিটো আৰু এ চিটো কি হৈছে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহু এইটো আৰু এইটো সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহু গতিকে ডি বি সমান এ চি হ'ব যিহেতু ডি বি সমান এ চি এতিয়া চোৱাচোন আমি এই দুটা ত্ৰিভুজৰ পৰা যদি চাওঁ ত্ৰিভুজ ডি বি চি আৰু ত্ৰিভুজ এ বি চিৰ পৰা চালে আমি কি সমান পালোঁ ডি বি সমান এ চি পালোঁ এই কোণটো 90 ডিগ্ৰী এই কোণটো 90 ডিগ্ৰী বি চি হৈছে দুইটা ত্ৰিভুজতে থকা সাধাৰণ বাহু কি সমান পালোঁ এই ত্ৰিভুজটো আৰু এইটো ত্ৰিভুজৰ পৰা ডি বি সমান এ চি এই কোণটো আৰু এইটো কোণ 90 ডিগ্ৰী বি চি দুইটা ত্ৰিভুজতে থকা সাধাৰণ বাহু গতিকে কি চৰ্ত পালোঁ বাহু কোণ বাহু চৰ্তমতে ত্ৰিভুজ দুটা সৰ্বসম হ'ব
আমাৰ এটা প্ৰমাণ কৰা হৈ গ'ল যে ইয়াত মই লিখিছোঁ কি কি সমান আছে লিখি দিছোঁ আৰু লিখিছোঁ যে ত্ৰিভুজ DBC সৰ্বসম ত্ৰিভুজ ABC চৰ্তটো কাষত আমি লিখি যাব লাগিব বাহু কোণ বাহু চৰ্ত মতে এতিয়া আকৌ আমাক প্ৰমাণ কৰিবলৈ দিছিলে CM is equal half of AB এতিয়া চিত্ৰটোত যদি আমি চাওঁ এই ত্ৰিভুজটো DBC ত্ৰিভুজটো ABC ত্ৰিভুজৰ সৈতে সৰ্বসম হোৱাৰ লগে লগে কি হ'ব ABৰ অনুৰূপ বাহু ABC ত্ৰিভুজৰ ABৰ অনুৰূপ বাহু DBC ত্ৰিভুজত কি DBC গতিকে বা CD গতিকে AB সমান CD হ'ব হল AB সমান CD লিখিছোঁ যেহেতু ত্ৰিভুজ DBC সৰ্বসম ত্ৰিভুজ ABC এতেকে AB সমান CD আকৌ CM সমান DM CM আৰু DM কিয় সমান আমাক CM সমান DM কাৰণ চোৱাচোন ত্ৰিভুজ BMD এই ত্ৰিভুজটো আৰু ত্ৰিভুজ AMC ত্ৰিভুজ দুটা সৰ্বাংগসম গতিকে CM এই CM ডাল DM ৰ সৈতে সমান আকৌ এতিয়া চোৱাচোন CM টো কাৰ আধা CM হাফ অফ CD ৰ আধা হয়নে CM হাফ অফ CD ৰ আধা CM হৈছে হাফ অফ CD কাৰণ এটো কি হল দুইডাল সমান DM আৰু CM সমান গতিকে CM সমান CD ৰ জায়গাত আমি কি লিখিব পাৰো এটোৰ পৰা CD ৰ জায়গাত আমি AB লিখিব পাৰো CM সমান হাফ অফ AB হ'ব 3 নম্বৰ প্ৰমাণটো তেনে ধৰণেৰে হ'ব অংকটো অকমান দীঘলীয়া কিন্তু তোমালোকে চালে ইটোৰ লগত হিটো লিংক আছে তোমালোকে চালে ভালদৰে বুজিব পাৰিবা